টেষ্টি আৰু দহি বৰা ভাল লাগে আৰু কাটি পিঠি কিবা তেনেহ'লে মানে কঠীয়া কৰি আছে वेलकम बैक टू माई चैनल मोर नतुन एटा व्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ইনে এতিয়া গধূলি টাইমত ওলাই আহিছোঁ লগৰজনী চিনি পাই চাগে আগতে ওলাইছে তাই আমি সদায় প্ল্যানিং কৰোঁ ওলাই আহিম কিন্তু নহয় আজিও আগবেলাই প্ল্যানিং কৰিছিলোঁ 11 মান বজাত ওলাই আহিম বুলি কিন্তু ইমানেই ডাঙৰ বৰষুণ দিলে মানে ওলাই আহিব নোৱাৰিলোঁ সেইটো কাৰণে এতিয়া মই ক্লাছলৈ গৈছিলোঁ আজি যেহেতু শেষ ক্লাছ আছিলে আৰু বাহিৰে তাইক লৈ আনিছোঁ তাই ওলাই আহিলে ৰাস্তালৈ হৈ গ'ল আধাত হাজবেণ্ডে তাৰপৰা লৈ আহিলোঁ আৰু এতিয়া অলপ তাই পাৰ্লাৰত সোমালে আৰু আমি মাৰ্ঘেৰিটা কলেজৰ ওচৰতে আছোঁ তাতে পাৰ্লাৰ এখন আছে তাতে তাই থ্ৰেডিং কৰিলে তাৰপিছত এতিয়া আমি অলপ বজাৰ ফালে যাম তাই কিবা কিবি কিনিবলৈ আছে আৰু লগ এটা হ'লে ভাল নহয় জানো মই যেনিবা অকলে যাওঁ নহয় বা ভাড়া দিয়াবিলাকো থাকে তেনেকৈ লগ এটা হয় আৰু তাইও নতুনকৈ দিয়া হৈছে তো মোৰো তেনেকৈ লগ চগ নাই তাই মোকে লগ ধৰিলে আৰু আজি ক'ত ফুৰিম নাজানো আজিজন ওলাই আহিছে কিন্তু গধূলিয়ে হ'ল যাবলৈ এতিয়া 5টাই বাজি গ'ল আন্ধাৰ মন্ধাৰ হ'লেও ফুৰি ভাল নালাগে আৰু ঘৰলৈও যাব লাগিব সোনকালে সেইকাৰণে এতিয়া গৈ থাকোঁ যাওঁ কেনেকৈ আপোনালোকৰ সকলোবোৰ দেখাই থাকিম ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু যদি ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু তাইৰ নাম হৈছে কৰবী গম পায় জনাই জানে আৰু নাজানিব পাৰে বহুত নতুন মোৰ মানে ছাবস্ক্ৰাইবাৰ হৈছে তেওঁলোকে নাজানে আৰু বহুত নাজানে মানে আগৰ কথা সেইটো কাৰণে কৈ দিছোঁ এতিয়া গৈ থাকোঁ তেন্তে আমি স্কুটিতে যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া তাই থ্ৰেডিং কৰি আছে তাই গমেই নাপায় যে মই ভিডিঅ' কৰি আছোঁ আৰু মই সেইফালে এনে বহি আছোঁ আৰু এইখন মাৰ্ঘেৰিটা কলেজৰ ওচৰতে এখন পাৰ্লাৰ আছে প্ৰথমবাৰ গৈছোঁ এয়া মই এনেকৈ বহি পানি তাইকে ভিডিঅ' কৰি আছোঁ দুপাও কৰিবা চেলফিও কৰিব পাৰিব পিছত এখন মাৰ্ঘেৰিটা কলেজ হয় আমি কিন্তু দুইজনীয়ে পঢ়া নাছিলোঁ আমি কিন্তু ইয়াত পঢ়া নাই আৰু আমি মানে চালানী হয় লোকেল এতিয়া বজাৰ পালোহি কি কিনিবা পুৰা স্কুটিত উঠি মোৰ চুলি টপ লাগি গ'ল পুৰা উৰাই আনিছোঁ পুৰা উৰাই আনিছে চুলিটো এনেও মেলি আহিছে আমি সেইফালে অকণ ফুৰিও আহিলোঁ খালি এতিয়া আন্ধাৰ হ'ল নগ'লোগৈ আৰু সেইফালে ভয় লাগিলে গুচি আহিলোঁ আকৌ বেলেগ এদিন ফুৰিমহি পুৰা ইয়াতে কিনিবা ধুনীয়া লাগিছে ন আৰু অকণমান পাতল টাইপৰ নাই নি মানে অকণমান পাতল টাইপৰ কেনেকৈ ওলাই সোধা নহয় মানে হেৰি বক্সটো কৈছোঁ বক্সটো
তেতিয়া পিছত যে হেৰি হৈ যায় নহয় শুকাই যায় শুকাই যায় পিঠি ক্ৰীম দি মোহাৰিব লাগিব নহয় নহয় পাতল কালাৰ পোৱা নাই মানে এনেকুৱা হেৰিয়ে মানে মানে অকণমান হেৰি টাইপৰ মানে অকণ শুকাই যায় পিঠিতে মানে সব কোম্পানী একে নহয় না সব কোম্পানী শুকাই নহয় কোম্পানীৰ লৈ কত কথা কওঁ কেলে শুকাই দিওঁ ন নেল পলিচ চেছ ভিতৰে সোমাইছ পুৰা ঢেৰ আছে অলিয়া গলি খালি নাই যোৱা এতিয়া আমি আমাৰ ঘৰৰ ওচৰৰ কলিতা চুইটছতে খাবলৈ আহিছোঁ দহি বৰা ইপাৰৰ পৰা আহি গ'লোঁ আৰু এতিয়া দুজনী ইয়াতে খাম ইয়াতে দহি বৰাটো ভাল পায় আৰু মই চিৰিয়াছ একদম চিৰিয়াছ মুডত আছে পুৰা দহি বৰা খাব মানে চাই দিয়া কি খাবা ৰ'বা ইয়াতে দিম প্ৰথমতে ভিডিঅ' কৰি লওঁ ন প্ৰথমতে খাই লওঁ নি খাই লওঁ নে পইচাটো দি থৈ যাম পইচাটো পিছত দিম খাই লওঁ নে প্ৰথমতে আমি এতিয়া দহি বৰা ল'লোঁ আৰু এতিয়া খাই লওঁ কেনেকুৱা খাবলৈ টেষ্টি হয় এদিন মোৰ ভিডিঅ'ত দেখিছিলে খোৱা সেইটো কাৰণে আকৌ ইয়ালৈকে আহোঁ বুলি ক'লে খাবলৈ মোৰ ভিডিঅ'ৰ পৰা মানে লাভ হৈছে আৰু অন্য কিবা এটা দোকানী লাভ হৈছে আচলতে আৰু এদিন আৰু আণ্টি এজনীও মানে খাবলৈ আহিলে মোৰ ভিডিঅ'ত চাই পিনি কৈছিলে মোক খোৱা ভিডিঅ' ৰবা মই এটা বহুত টেষ্টি আৰু এনেও দহি বৰা ভাল লাগে আৰু টেষ্টি বনাইছিল ন ভালে যে গৰমত যে ঠাণ্ডা ঠাণ্ডা লাগে বহুত টেষ্টি হয় খাবলৈ খাই আছে কাৰণে মাজতে আকৌ উঠি গৈ পিনি এই স্কুটিখন মই মানে ৰাস্তাতে থৈ দিছিলোঁ গাড়ী যোৱা ৰাস্তা মানুহৰ ঘৰৰ আকৌ গৈ পিনি আঁতৰাই থৈ দিছিলোঁ আমাৰ খোৱা শেষ হ'ল আৰু মোৰ কেইটামান শাক পাচলি ল'বলৈ আছে গৈ আছোঁ ল'বলৈ কাৰণে পইচা দিব তাই পইচা বেছি হৈছে সেইকাৰণে তাই দিব বোলে মই দিম নালাগে তুমি বেলেগ দিনা দিবা না আমি বেলেগ দিনা আকৌ আহিম তেতিয়া এই দিব হয়নে নালাগে চোৱাচোন এতিয়া আৰে খোৱা নাই আৰে হ'ব কিমান হ'ল দাদা দাংবডি কেনেকে দাংবডি হা পোৱা 20 দিয়কচোন ফোন কেমেৰাত দেখাই দিম মই কৰি আছোঁ সেয়া কৰি আছোঁ
জিকা দিয়ক এপোৱা ক'ত গ'লা ইভাগে কেনে নকৰে ৰ'বা না এতিয়া আমি যাওঁগৈ আৰু চব হৈ গ'ল বজাৰ কৰা হৈ গ'ল তাই বজাৰ কৰিলে বুলি নহয় আৰু লোকেল এৰিয়াত নিজে ঘূৰিছোঁ তাই বজাৰ কৰিলে তাৰপিছত মই শাক পাচলি ল'লোঁ দাংবডি আৰু জিকা ল'লোঁ মানে একেখিনি ভাল লাগে কিন্তু ন কিবা এটা আৰু মানে শাক পাচলিবোৰ ইমান ফ্ৰেছ ওলায় গাঁৱৰ ফালৰ পৰা আনে আমাৰ কি যে নোলায় আৰু নহয় মানে একেখিনিয়ে খাই আমনি লাগিলে কাৰণে নাই লোৱা এই দুটাই লৈছোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ তেন্তে এতিয়া গৈ থাকোঁ আৰু গধূলিও হৈ গ'ল তাইও ঘৰলৈ যাবগৈ আমাৰ ঘৰৰ পৰা লৈ যাব আৰু হাজবেণ্ডে তাইক এতিয়া গৈ থাকোঁ আৰু টাটা বাই বাই দি দিয়া বাই বাই আকৌ তাই ওলাব আৰু কেতিয়াবা ব্লগত যদি ফুৰিবলৈ যাওঁ আৰু হয় নাই আমি দুজনী লগ পায়ে থাকিম আৰু লগ হৈয়ে থাকিম দুজনীৰে মানে লোকেল নিচিনা হৈ গৈছে মাৰ খেলিলে এতিয়া ইয়াৰে বাকী সেয়া এতিয়া গৈ থাকোঁ তেন্তে এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভাল পালে এনেই লাইক এটা কৰি দিব এনেই কৰি দিব মানে আৰু এতিয়া টাটা বাই বাই টেক কেয়াৰ পাৰ্চেল এটা আহিছিলে আপোনালোকৰ আগতে আনবক্সিং কৰোঁচোন এইটো ভিডিঅ' কৰি ৰাখিলোঁ আৰু এইটো মোক পাৰ্চেল দাদাই গুৱাহাটীৰ পৰা দি পঠাইছে সি কৈছিলে এড্ৰেছটো দেচোন পাৰ্চেল এটা দি পঠাই মই কি তাৰপিছত কৈছিলে আৰু সি কেইটামান ড্ৰাই ফ্ৰুটছ দি পঠাইছোঁ বুলি এয়া আহিলে তাকে আনবক্সিং কৰিছোঁ আপোনালোকৰ আগতে এইটো খেজুৰ তাৰপিছত কিচমিচ দিছে তাৰপিছত কাজু বাদাম তাৰপিছত এয়া আলমণ্ড তাৰপিছত পিস্তা এয়া ড্ৰাই ফ্ৰুটছ ককায়েকৰ ফালৰ পৰা ভনীয়েকৰ ফাললৈ মৰম আৰু এয়া দি পঠাইছে ইভাগেতো ওচৰত নাই ন দিবলৈ কাৰণে এয়া এনেকৈ পাৰ্চেল দিছে আৰু এয়া